বুলি জেতুকা এবাৰ প্ৰথম সোনকালে লগাই লৈছোঁ, কাৰণ জেতুকা বিচাৰি পোৱাই নাযায়, হঠাতে বিচাৰি পাই এতিয়া লগাব লৈছোঁ। এই ধুনীয়া কালাৰ আহিছে। আৰু প্ৰথমতে এইটোক লগাই দিম, এইটোক এতিয়া মোৰ মানে মোৰ মৰমৰ মানে গোটেই মানে চবৰে মৰমৰ একমাত্ৰ আমাৰ এটা মেকুৰী আছিলোঁ, কাৰণ আমি চিনো দেখুৱাই দিয়া মানে মানে আজি মানে ধুনীয়া নাই আৰু মই ভবা নাছিলোঁ এনেকুৱা যে হ'ব, কোনোবাই কিবা খোৱালে। আৰু মানে আমাৰ খুৰীজনী ঘৰৰ ওচৰতে মানে ষ্টেপটো হাতে মাৰি আছে, আৰু মই আনিছোঁ গৈ মানে মনটো বেয়া লাগিছে। এইখন লৈ আহ মই বহিবৰ কাৰণে। এয়া জেতুকা হৈ গ'ল, কলপাতত থৈছোঁ আৰু দেখিছেনে ইমান ৰস ওলাইছে আৰু ইমান ধুনীয়া কালাৰ, মানে হাতেদি চুই থাকোঁতে বহুত ধুনীয়া কালাৰ হৈছে। আৰু মানে এতিয়া মানে এই পোৱালিটোক লগাই দিলোঁ, এইটো জেতুকা লগাব ৰৈ আছে। মোক পিয়া এখন আনি দিছে বহিবৰ কাৰণে, এতিয়া মই বহি লৈছোঁ পিয়াখনত। এইটো বহি লৈছে, কি জেতুকা লাগে? য়েছ, হিন্দীতে কয়, ইংলিছতহে কয় সি। তাক এতিয়া মই ধুনীয়াকৈ ইয়া লগাই দিছোঁ। তাৰ হাতখনত মানে সৰুতে আমি বেছি সৰু থাকোঁতে মানে লগাই দিওঁ, এতিয়া বা সৰুৱে সি। কোন ক্লাছত পঢ়ি আছা? থ্ৰী। এক দুইখন মাতচোন, মাত। ভুল লাগে, একো নহয় দে, সেই এক দুইখন মাতিব দেই গাইজ, দে মাত, একো নহয়। ভুল লাগে তাকে, একো নহয় দে, ভুল লাগিলে মই সেইটো কাটি দিম। এতিয়া ধুনীয়াকৈ তাক এনেকৈ মানে একদম ফুল বনাই দিছোঁ দেই। আগতে তেনেকৈ আমি সৰুতে ফুল, হাতখন নি আছে আকৌ সিপিনে, আকৌ সি দেখিছেনে? ধুনীয়াকৈ একদম লগাই দিছোঁ তাক, মানে 4টামান ফুল বনাই দিছোঁ। আৰু নখখিনিত দিবই আছোঁ, সি মানে কষ্ট কৰি আনি দিছে ন জেতুকাখিনি আনিবৰ কাৰণে। মানে সিও গৈছিল, বহুত দূৰত গৈছিলে। ক'ত গৈছিল ক? আমতলি পৰা আনিছে, আমতলি। অলপ পিছত লগাই দিব সি, ইয়াতে গোটেইখিনি লগাই দিব। গাইজ এতিয়া এইটো পোৱালিটোক লগাই দি আছোঁ। ই মানে জেতুকা লৈ খুব ভাল পায় সি। আমি লোৱা দেখি মানে সি ৰ'বই পৰা নাই, আৰু সি কষ্ট কৰি আনি দিছে ন। এতিয়া দাদা বুলি এবাৰ কৈ দেচোন, সি দাদা বুলি ক'ব দেই। সি বৰ ধুনীয়া এক্টিং কৰে দেই। মই একদম ধুনীয়াকৈ লগাই দিছোঁ তাক। দুইখনত ল'বিনে এখনত? দুইখনত ল'ব দেই। আৰু লাজ কৰাৰ কাৰণে একদম কেপটো পিন্ধি লৈছে, বহুত ষ্টাইলত থাকে। আৰু মানে আমাৰ গাঁওখনত গুণ্ডা যোগাৰ নাই, স্কুলৰ ডন, স্কুলত চবৰ লগতে কাজিয়া লাগি থাকে। ষ্টাইল চাই ন তাই, চাওঁ ল'ৰাটো চাই বা সেইটো